হাই ফ্ৰেণ্ডছ, আজি এটা পুনৰ অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো অলপ বেলেগতকৈ বেলেগ ধৰণৰ হ'ব গৈ আছে। ভিডিঅ'টো শেষলৈকে চাব, তামাম মজা পাব। আৰু এনেকুৱা ভিডিঅ' মই অলপ টেকনিকেল ভিডিঅ' হ'ব ভিডিঅ'টো শেষলৈকে চাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই আগে পিছে ক'তো দিয়া নাই মোৰ ইউটিউব চেনেলটোত। ৱেলকাম টু মাই ইউটিউব চেনেল JBR ব্লগ। আৰু বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু লৈ ল'লোঁ মই এইখন ৰ'দত দিম এতিয়া। ইয়াত পকা ওপৰত দিম, ইয়াত পকা ওপৰত। আৰু আজি ৰ'দৰ পোহৰত আমলেট বনাম। এইখন ৰ'দৰ ওপৰত দিছোঁ, তলৰ পৰাও পোহৰ তাপটো পাব আৰু ওপৰৰ পৰাও পাব। ৰ'দটো পূৰা চোকা দি আছে। আৰু এতিয়া প্ৰায় আধা ঘণ্টামান হ'ল ৰ'দত থোৱা। আৰু এতিয়া তেল দিম। এয়া চাওক, তেল ঢালিছোঁ। আৰু এতিয়া আৰু আধা ঘণ্টামান থৈ দিম। তাৰপিছত চাই থাকক ভিডিঅ'টো। তেলটো গৰম হ'ব লাগিব। আৰু এতিয়া প্ৰায় আধা ঘণ্টামান হৈ গ'ল, তেল গৰম হৈ গ'ল। অলপ অলপ জাষ্ট ধোঁৱা ওলাইছে। এয়া চাওক। আৰু এতিয়া কণীটো ভাঙিম। ঢালি আছোঁ। তাকে নিমখ দিছোঁ, চাই লওক। ৰ'দত বনাইছোঁ দেই, চাব। তাত উতলি আছে। এয়া ৰ'দত বনোৱা আমলেট। উতলি আছে, দেখিবলৈ পাইছে। আৰু এনেধৰণৰ ৰ'দত বনোৱা আমলেট মই বনাইছোঁ। আৰু আপোনালোকেও বনাই প্ৰেক্টিছ কৰি চাব পাৰে। চাওক, বহুত সময় ধৈৰ্য ধৰিব লাগিব। প্ৰায় এঘণ্টামান ৰ'দত থৈ দিছোঁ, তাৰপিছতহে হৈছে। আৰু আমাৰ আমলেট বনোৱা হৈ গ'ল। এয়া দেখিছে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। আমলেট বনোৱা দেখুৱালোঁ। কেনেকুৱা পালে ভিডিঅ'টো জনাব, কমেণ্ট বক্সত জনাব। আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু ভিডিঅ'টো ইমানে। আৰু লগ পাম অন্য এটা ভিডিঅ'ত।